बुंनो गोनां जेबो राव गैला। কি ক'ম আৰু মোৰ ক'বলৈ একো নাই মই কোনো সহায় নাপালোঁ ভেটেৰিনেৰীৰ পৰা मेगनाव मोदै बोहैदों अमा फार्मनि बिगोमा बिश्वज्योति दासआ। কিন্তু চৰকাৰে অলপ ভালকৈ ল'ব লাগে সেইবিলাক बेमारजों फार्मनि अमाफोरा थैदों। फाहामथाय होनो डक्टरखौ लिंहरदोंब्लाबो फैयाखै। মহাবিদ্যালয় ছাৰসকলক কথা পাতিলোঁ তেখেতসকলে ক'লে বোলে তুমি যিটো গাহৰি মৰিছিলে তাৰ পৰা অৰ্গেনিকেশ্যন লৈ আহা অৰ্গেন ল'বৰ কাৰণে দিবৰ কাৰণে তেখেতসকলে মোক নাহিলে गोबां मिजिं लानानै अमा फिनाया थैजानायनि थाखाय बिश्वज्योति दासआ दुखुजों मेगनाव मोदै लाना रुखु रुखु गाबदों। अमा बेरामखौ नायबिजिरनो गोबां फन खालामनानै लिंहरसेयावबो फैयाखै गरेस्वराव थानाय जिब जुनार फाहामथाय बिफाननिफ्राय। आइकेयार नेशनेल रिसार्च सेन्टार अन फिक्सआव सोलोंथाय लाना फैनानै बिश्वज्योति दासआ गावनि न'आवनो अमा फिसिनानै गावनि आथिङाव गसंथानो थांखि लानाया फेलें जानायखौ नुनो मोन्दों। गोदानै दाजानाय तामुलपुर जिल्लानि गरेस्वरनि जिब जुनार फाहामथाय बिफाननि सिङाव थानाय रामसाझार गामिनि थागिबि बिश्वज्योति दासआ आइकेयार नेशनेल रिसार्च सेन्टार अन फिक्सआव सोलोंथाय लानानै कर'ना भाइरासनि समनिफ्रायनो अमा फार्म खालामनानै फालांगि खालामबोदोंमोन। नाथाय हरखाब अमानि बेमार जानायनि जाउनाव अमाफोरा थैयो। अमानि बेमारखौ फाहामथाय होनो गोबांबार गरेस्वराव थानाय जिब जुनार फाहामथाय बिफाननि डक्टर प्रतिम हाजरिकाखौ खावलायहरदोंब्लाबो नुजाथिफैयाखै होननानै अमा फार्मनि बिगोमा बिश्वज्योति दासआ दुखुनि गेजेरजों ओरैबायदि फोरमायो। জ্বৰ হৈছিলে প্ৰায় এসপ্তাহ আগতে তাৰপিছত মই ডক্টৰৰ লগত কথা পাতিলোঁ ডক্টৰৰ কথা পাতি ঔষধ চৌষধ পাতি লৈ আছোঁ যোৱা দিনত আজি কিবা শনিবাৰ বৃহস্পতিবাৰ বুধবাৰ দিনাখন ডক্টৰক মাতি মই মানে আনিব পৰা নাছিলোঁ তেখেতক ৰাতিপুৱা খবৰ কৰিলোঁ ছাৰ গাহৰিবিলাক জ্বৰ বেছি আহক কিন্তু তেখেতে মিটিং বুলি কৈ দেৰিকৈ আহিলে অহাৰ পিছত তেখেতে ট্ৰিটমেণ্ট কৰিলে ঔষধ পাতি দিলে ঔষধ পাতি দিয়াৰ পিছত যিটো মানে বেছিকৈ বেমাৰ আছিল সেইটো মানে ঢুকাই গ'ল আৰু মই গুৰেশ্বৰ মানে ৰাজ্যিক পশু চিকিৎসালয় ডক্টৰ হাজৰিকা তেখেতে আহিছিলে আৰু যোৱাকালি মই গৈছিলোঁ তালৈকে গৈছিলোঁ চিকিৎসালয়লৈ ছাৰ মোৰ তেজৰ নমুনা সংগ্ৰহ কৰক বেমাৰটো কি বেমাৰ মানে সঠিক ওলালে ভাল আছিলে কাৰণ আফ্ৰিকান চুৱাইন ফিভাৰ হ'লে গাহৰি মানে বাচ্চাটো অসম্ভৱ আৰু যদি আফ্ৰিকান চুৱাইন ফিভাৰটো হৈ থাকে তেতিয়াহ'লে আমি যিমান খেতিয়ক আছে ফাৰ্মাৰ মানে খেতিয়ক বুলি কৈছোঁ মানে তেখেতসকলে গাহৰি পোৱা কোনো লাভ নাই কাৰণ এইটো বেমাৰ থাকিব সেইটো নিৰাময় কৰিবৰ কাৰণে বা তাৰ সঠিক পৰীক্ষা কৰি কিনে চিকিৎসা কৰিবৰ কাৰণে মাতিছিলোঁ তেখেতসকলে অহা নাই তেতিয়া মই অসম পশু চিকিৎসা মহাবিদ্যালয় ছাৰসকলক কথা পাতিলোঁ তেখেতসকলে ক'লে বোলে তুমি যিটো গাহৰি মৰিছিলে তাৰ পৰা অৰ্গেনিকেশ্যন লৈ আহা অৰ্গেন ল'বৰ কাৰণে দিবৰ কাৰণে তেখেতসকলে মোক নাহিলে তাৰ পৰা আৰু তেখেতসকলে যিকেইটা জীয়াই আছে সেইকেইটা তুমি তেজৰ নমুনা আনি আমাৰ তাত দিয়া বা তুমি পশু চিকিৎসকত দিয়া কিন্তু যোৱাকালিৰ পৰা নমুনা ল'বৰ কাৰণে মাতি আছোঁ তেখেতসকলে অহা নাই আহিম কৰি থাকে এতিয়া মই কি উপায় নাই এতিয়া মই কেইদিন মাতিলে আপুনি যোৱাকালিৰ পৰা মাতি আছোঁ ফোন কৰিলে তেখেতসকলে ফোন কৰিলে এইটো আৰু কৈছে যে মই ক'লোঁ ছাৰ আহিম বোলে আপোনাক কোনোবা এজন আছিলে কি বুলি কয় স্বাস্থ্য মিত্ৰ নে কি এইবিলাক আহিব দিছিলে মই কাৰণ ডক্টৰে এইবিলাক কাম কৰিব কাৰণ বেলেগেতো এইবিলাক লোৱাৰ কোনো অথৰিটি নাই ডক্টৰৰ বাহিৰে মই সেইকাৰণে ডক্টৰকে মাতিছিলোঁ কাৰণ বেলেগবিলাক আহি কি চিকিৎসা কৰিব সিহঁতৰ কোনো ড্ৰাগছৰ ওপৰত বা বেমাৰৰ ওপৰত সিহঁতৰ মানে জ্ঞান নাই না ডক্টৰে ইয়াত থাকিব কিন্তু ডক্টৰজন নাহিলে আৰু যেতিয়া মই আজি ৰাতি ছাৰক ক'লোঁ বোলে ছাৰ এই অসম ৰাজ্যিক চিকিৎসালয়ত তেজৰ নমুনা বিচাৰিছে তেখেতে ক'লে বোলে যদি কিবা সহায় লাগে আমাৰ ডিপাৰ্টমেণ্টেল থ্ৰুদি যাব লাগিব যদি তুমি ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ত যোৱা তেতিয়াহ'লে মই একো সহায় কৰিব নোৱাৰিম বা তেনেকুৱা মই ক'লোঁ ICRত তেনেকুৱা আছিলে মই তেখেতসকলৰ লগত কথা পাতিছিলোঁ তেখেতসকলেও মোক তেজৰ নমুনা দিব কৈছিলে কিন্তু ছাৰে কৈছে বোলে মই সহায় কৰিব নোৱাৰিম মই কাৰণটো বুজি নাপালোঁ ৰাজ্যিক পশু চিকিৎসালয় বিভাগ আৰু ৰাজ্যিক যোনটো অসম পশু চিকিৎসালয় মহাবিদ্যালয় তাৰ মাজত ডিফাৰেণ্টটো কি বস্তু মানে বিভেদটো কি বস্তু মই মানে বুজি নাপালোঁ ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা এটা কথা কয় আৰু আপোনাৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা কথা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৈছে যে সেইটো আমি নিৰ্মূল কৰিব লাগে আমি যথাযথ সহায় মানে কৰিম কিন্তু ক'লে নমুনাবিলাক নিবৰ কাৰণে হ'লে আপুনি ডাইৰেক্ট আনিলে পোনপটীয়াভাৱে আনিলে নহ'ব পশু চিকিৎসালয়ৰ মানুহৰ দ্বাৰা মানে আনিব লাগিব কিন্তু তেখেতসকলে মই মানে এতিয়ালৈকে অহা নাই আপোনাৰ গাহৰি মোৰ গাহৰি 4টা আছিলে 2টা HDK 75 এইটো খানাপাৰাৰ পৰা আনিছিলোঁ ব্ৰিডটো আৰু 2টা মোৰ থলুৱা আছিলে
আৰু মতা আছিলে এটা আৰু মাইকী 3টা। এতিয়া মাইকী কেইটা মৰিলে? 2টাতো অলৰেডি মৰি গ'ল এতিয়া, আৰু 2টা মানে অসুস্থ হৈ আছে এতিয়া। কেইটামান আছিলে, কিমানমান টকাৰ আপোনাৰ গাহৰি আছিলে? এতিয়া টকা হিচাপটো ক'লেতো বহুত যাব। এতিয়া আপোনাৰ সিহঁতৰ দানা খৰচ আছে, দানা কিমান টকা আপোনাৰ জানেই, দানাৰ দামবিলাক কেনেকুৱা হয়। মই তথাপি মই ভাবিছোঁ যদি মই ডিচেম্বৰলৈকে মই 2 লাখ টকা পাম বুলি ভাবিছিলোঁ, ডিচেম্বৰ মাহলৈ। কাৰণ মোৰ পোৱালি 3টা মোৰ গাভিনী আছিলে, 3টা গাহৰিত কমেও 10টা কৰি পোৱালি, 10টা পোৱালি হ'লে আপোনাৰ 4,000কৈ হ'লেও 40,000 কৰি 1,20,000 টকা মই পাওঁ পোৱালিৰ পৰা। আৰু বাকীবিলাকতো আৰু মতাটো প্ৰায় 1 কুইণ্টেল আছিলে। আপুনি এতিয়া কি ভাবে বিভাগটো এটা হেমাহি এটাতে আৰু ক'ব লগা কোনো প্ৰশ্ন নাই, হেমাহি হয়। কাৰণ আজি পশু বহুত হেমাহি হয়, কাৰণ সেইকাৰণে আমাৰ যিমান খেতিয়ক আছে, ক্ষুদ্ৰ খেতিয়কবিলাক মানে বহুত কষ্ট ভুগি আছে। যিটো আপুনি এটা মিছনবিলাকতো প্ৰজেক্ট হেৰিবিলাকতো ভালেই হয়, আঁচনিবিলাক ভাল, কিন্তু আঁচনি ৰূপায়ণ কৰা মানুহজন কিমান সত্য বা তেওঁবিলাক কিমান সক্ৰিয় সেইটো বস্তু চাব লাগে। মিছনবিলাকতো ভালেই বনাইছে, মিছনক মই কেতিয়াও বেয়া নকওঁ, কাৰণ চৰকাৰে বহুত আঁচনি দিছে। কিন্তু তাৰ উপৰি আপোনাৰ যিবিলাকে তদন্তন কৰে সেইবিলাক বিষয়বিলাক কেনেকুৱা হয় সেইটোৱে মই গম নাপাওঁ। অনুৰোধ কৰিছোঁ আমাৰ BTRৰ EM ৰাকেশ ব্ৰহ্ম ছাৰক, মানে ছাৰে যদি আমাক মানে কৃষকসকলক তেনেকুৱা বিপদৰ পৰা যদি অলপ সহায় কৰে, বা আমাক কি ক'ম আৰু মোৰ ক'বলৈ একো নাই, মই কোনো সহায় নাপালোঁ ভেটেৰিনেৰীৰ পৰা, কি ক'ম আৰু মই। কিন্তু চৰকাৰে অলপ ভালকৈ ল'ব লাগে সেইবিলাক মানে পদক্ষেপ, যিবিলাক বিষয় বিভাগ ৰাখে তেখেতসকলক কাম কৰিছেনে অলপ তদন্ত কৰিব লাগে। বিশেষকৈ ৰাকেশ ছাৰে চাব লাগে, কাৰণ পশু বিভাগটো তেখেতৰ হয়, তেখেতৰ অধীনত থকা কৰ্মচাৰীবিলাক তেখেতে চাব লাগে। কি ক'ম আৰু মোৰ ক'ব নোৱাৰোঁ।